নমস্কাৰ বন্ধু বান্ধৱীসকল 2022 চনৰ ইংৰাজী 25 অক্টোবৰ অসমীয়া 7 কাতি মঙলবাৰে পূৰ্ণ সূৰ্যগ্ৰহণ সংঘটিত হ'ব। তুলা ৰাশিত সংঘটিত হ'বলগীয়া গ্ৰহণ অমাৱস্যা তিথিত এই গ্ৰহণ হ'ব। এই মহাজাগতিক পৰিঘটনাৰ এক সাক্ষী হৈ ৰ'ব বিশ্ববাসী আৰু চিত্ৰা আৰু ছাতি নক্ষত্ৰত পিতি যুগত সংঘটিত হ'ব এই মহাজাগতিক সূৰ্যগ্ৰহণ। 399 বছৰৰ পিছত সংঘটিত হৈছে এই মহাজাগতিক ঘটনা। এই গ্ৰহণ ইউৰোপ আফ্ৰিকা আদি দেশতো দৃশ্যমান হ'ব, ভাৰতবৰ্ষতো দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। এই বছৰৰ শেষ সূৰ্যগ্ৰহণটো বিশেষ মহত্বপূৰ্ণ বুলি উল্লেখ কৰিছে জ্যোতিষশাস্ত্ৰই। দীপাৱলীৰ সময়ত হ'বলগীয়া এই সূৰ্যগ্ৰহণটোক দুৰ্লভ আৰু বিশেষ বুলি মান্যতা প্ৰদান কৰিছে ভাৰতীয় জ্যোতিৰ্বিদসকলে। সূৰ্যগ্ৰহণ প্ৰকৃততে কেতিয়াবা সূৰ্য আৰু পৃথিৱীৰ মাজত 180 ডিগ্ৰী কোণত চন্দ্ৰমা অৱস্থান গ্ৰহণ কৰে, যাৰ ফলত সূৰ্যৰ ৰশ্মি পৃথিৱীত নপৰে আৰু এই প্ৰক্ৰিয়াটোকে সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে। এই সূৰ্যগ্ৰহণৰ ফলত পৃথিৱীৰ সকলো জীৱ জন্তুৰ ওপৰতে প্ৰতিক্ৰিয়া হয়। বিশেষকৈ 12টা ৰাশিৰ ব্যক্তিৰ ওপৰত শুভ অশুভ প্ৰতিক্ৰিয়া দেখা যায়। এই সূৰ্যগ্ৰহণৰ সময়ত কোনো ধৰণৰ শুভ কাৰ্য কৰা নাযায়, কিয়নো গ্ৰহণৰ সময়ত কিছু বিধি বিধান প্ৰদান কৰি আহিছে ভাৰতীয় জ্যোতিষশাস্ত্ৰই। 25 অক্টোবৰত হ'বলগীয়া সূৰ্যগ্ৰহণৰ সূতককাল আৰম্ভ হ'ব 12 ঘণ্টাৰ আগতে। অৰ্থাৎ আমি আপোনালোকক জনাবলৈ প্ৰয়াস কৰিছোঁ এই পূৰ্ণ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দিনৰ 2:28 আৰু গ্ৰহণ শেষ হ'ব সন্ধিয়া 6:21 আৰু 4 ঘণ্টা 4 মিনিট ধৰি হ'বলগীয়া এই গ্ৰহণৰ সময়ত বিভিন্ন প্ৰতিক্ৰিয়া দেখা যাব আৰু এই গ্ৰহণৰ সময়খিনিত সূতককাল বা ভোজন প্ৰস্তুত কৰা বা গ্ৰহণ কৰাটো অশুভ বুলি মান্যতা আছে। গ্ৰহণৰ সময়ত বিশেষকৈ তুলসী গছৰ পাত ছিঙাটো অশুভদায়ক বুলি শাস্ত্ৰই কৈছে। গ্ৰহণৰ সময়ত বিশেষকৈ গৰ্ভৱতী মহিলাসকলে কিছু নীতি নিৰ্দেশনা মানি চলাটো অত্যন্ত দৰকাৰী। বিশেষকৈ এই সময়ছোৱাত বাহিৰলৈ ওলোৱাটো নিষেধ, কিয়নো গৰ্ভত থকা সন্তানটিৰ ক্ষেত্ৰত কিছু বিৰূপ প্ৰতিক্ৰিয়া হ'ব পাৰে। এই সময়ত গৰ্ভৱতী মহিলাসকলে ভূমিৰ সৈতে সংলগ্ন হৈ থাকিব নালাগে, বিচনাৰ ওপৰত থাকিব লাগে। গ্ৰহণৰ সময়ত যিকোনো খাদ্যবস্তু গ্ৰহণ কৰিব নালাগে। সূতককাল প্ৰাৰম্ভৰ আগতেই তুলসীৰ পাত পানীত দিহে পানী গ্ৰহণ কৰিব লাগে। গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে ঘৰৰ বাহিৰলৈ ওলাব নালাগে আৰু চোকা অস্ত্ৰ বেজী আদিৰ স্পৰ্শ কৰিব নালাগে। সূতককাল তথা গ্ৰহণৰ সময়ত দেৱ দেৱীৰ প্ৰতিমূৰ্তি স্পৰ্শ কৰাটো অশুভ বুলি মানি অহা হৈছে। সূৰ্যগ্ৰহণৰ সময়ত অশুভ প্ৰতিক্ৰিয়াৰ পৰা ৰক্ষা পাবলৈ ওম ঐং হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ এই মন্ত্ৰ জপ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে জ্যোতিষশাস্ত্ৰই। এই মন্ত্ৰ 108 বাৰ জপ কৰিলে সূৰ্যগ্ৰহণৰ অশুভ প্ৰতিক্ৰিয়া নাশ হয় বুলি মান্যতা আছে। গ্ৰহণৰ কাল উকলি যোৱাৰ পিছত গংগাজল ছটিয়াই বাসগৃহ আৰু মন্দিৰ নামঘৰ শুদ্ধি কৰিহে চাকি বন্তি জ্বলাব লাগে। মান্যতা আছে যে গ্ৰহণৰ পিছত স্নান কৰিহে আহাৰ গ্ৰহণ কৰিব লাগে। খাদ্যবস্তু গ্ৰহণ কৰা বাচন বৰ্তনো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুইহে ভোজন কৰিব লাগে। 2022 চনৰ দ্বিতীয় তথা শেষ সূৰ্যগ্ৰহণৰ ফলত জলবায়ু তথা দেশৰ বিভিন্ন ক্ষেত্ৰত অশুভ প্ৰতিক্ৰিয়া পৰিলক্ষিত হ'ব। বিশেষকৈ ভাৰতবৰ্ষত ভূমিকম্প আৰু বতাহৰ পৰিমাণ অত্যাধিক হোৱাৰ লগতে অচিনাক্ত ৰোগে দেশবাসীক জুৰুলা কৰাৰ আশংকা ঘনীভূত হ'ব। দেশত আৰ্থিক দিশতো কিছু অশুভ ইংগিত প্ৰদান কৰিব। 25 অক্টোবৰৰ এই সূৰ্যগ্ৰহণটোৱে আৰ্থিক অনাটন, দেশীয় GDP হ্ৰাস, মূল্যবৃদ্ধি আদিৰ দৰে প্ৰতিক্ৰিয়া হ'ব পাৰে। এই মহাজাগতিক পৰিঘটনা অৰ্থাৎ সূৰ্যগ্ৰহণটো ভাৰতকে ধৰি ফ্ৰান্স, জাৰ্মানী, নৰৱে, ইংলেণ্ড, ছুইডেন, ৰুছ, আৰবিয়ান কাণ্ট্ৰি,
নেপাল, ভূটান ইত্যাদি দেশতো দৃশ্যমান হ'ব। বিশেষকৈ এই যে ভাৰতৰ সকলো ঠাইৰ পৰাই এই সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব। 25 অক্টোবৰৰ 15 দিনৰ ভিতৰত ভাৰতবৰ্ষৰ চৰকাৰ নতুবা মন্ত্ৰী পৰিষদৰ বৃহৎ ৰদ বদল হ'ব পাৰে। ভাৰতবৰ্ষৰ ওপৰত বিশেষকৈ বৈদেশিক ৰাষ্ট্ৰ, শত্ৰু ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ আক্ৰমণাত্মক শত্ৰুতা বৃদ্ধি হ'ব পাৰে। লগতে অহা 2023 চনৰ 17 জানুৱাৰীলৈকে বিশ্বৰ বিভিন্ন দেশত খাদ্যৰ নাটনি আৰু দুৰ্ভিক্ষ হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এই গ্ৰহণৰ ফলত 12 ৰাশিৰ ব্যক্তিৰ ওপৰতো শুভ অশুভ প্ৰতিক্ৰিয়া পৰিলক্ষিত হ'ব। 12টা ৰাশিৰ শুভ অশুভ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ আগতে আপোনালোকলৈ এটি বিশেষ আহ্বান, ভিডিঅ'টো শেষলৈ চাব আৰু কমেণ্ট বক্সত শ্ৰী শ্ৰী সূৰ্যায় নমঃ বুলি লিখিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটিৰ বাবে আপুনি নৱাগত তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। এতিয়া আহিছোঁ এই সূৰ্যগ্ৰহণৰ ফলত বিশেষ 6টা ৰাশিৰ বিশেষভাৱে শুভ। আমি প্ৰথম সেই ভাগ্যৱান ৰাশিটোলৈ আগবাঢ়িছোঁ। আমি প্ৰথমতে ব্যক্ত কৰিব খুজিছোঁ যে মেষ ৰাশিৰ জাতক জাতিকাসকললৈ এটি সুখবৰ। এই গ্ৰহণৰ ফলত প্ৰচুৰ ধনপ্ৰাপ্তি ঘটিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে আকস্মিক ধনপ্ৰাপ্তিৰ যোগ আছে। পৈতৃক সম্পত্তি লাভ হ'ব। বহুদিনীয়া বিবাদৰ মীমাংসা হ'ব। পাবলগীয়া ধন ঘূৰাই পাব। বিবাহৰ ক্ষেত্ৰত অতি সুন্দৰ সময়। মনৰ পচন্দ পাত্ৰ পাত্ৰী লাভৰ যোগ। বন্ধ হৈ থকা ব্যৱসায় বা কৰ্ম পুনৰ আৰম্ভ হ'ব। ব্যৱসায়ত প্ৰচুৰ ধনপ্ৰাপ্তিৰ যোগ। ঘৰুৱা পৰিৱেশ অতি সুন্দৰ হ'ব। আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ঐশ্বৰিক ভাৱনাৰ সৃষ্টি হ'ব আৰু পাৰিবাৰিক মহল আনন্দদায়ক হ'ব। আমি দ্বিতীয় ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ, কুম্ভ ৰাশি। এই গ্ৰহণৰ ফলত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সকাৰাত্মক প্ৰতিক্ৰিয়া পৰিলক্ষিত হ'ব। শুভ ফল লাভ কৰিব। পাৰিবাৰিক জীৱন সুখকৰ হ'ব। যদি আপুনি চাকৰিয়াল হয় তেন্তে কামৰ বোজা কিছু কমিব। তাৰ লগে লগে সন্মান প্ৰাপ্তি হ'ব। যদি আপুনি ব্যৱসায়ী হয় তেন্তে আপুনি অতি ভাগ্যৱান বুলি অনুভৱ কৰিব, কিয়নো এই সমগ্ৰ মাহটোত প্ৰচুৰ ধন ঘটাৰ সুন্দৰ সুযোগ লৈ আনিছে এই সূৰ্যগ্ৰহণটোৱে। আমি তৃতীয় ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ। তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে এই সূৰ্যগ্ৰহণ অতি শুভকাৰক বুলি ক'ব পাৰি। অকস্মাত ধনপ্ৰাপ্তি ঘটিব। যিসকলে মাটি বাৰী বা শ্বেয়াৰ ষ্টক আদিত বিনিয়োগ কৰে তেওঁলোক হৈ পৰিব প্ৰচুৰ ধনৰ অধিকাৰী। বিভিন্ন সুবিধা বা নতুন যোগাযোগ বা ব্যৱসায়িক সুবিধা আপোনাৰ জীৱনলৈ এনেভাৱে আহিব, তাৰ সুযোগ সন্ধানী ৰূপে কাৰ্যনিৰ্বাহ কৰিলে প্ৰচুৰ ধনৱন্ত হ'ব কন্যা ৰাশিৰ জাতক জাতিসকলে। পাৰিবাৰিক শান্তি বাহাল থাকিব। প্ৰচুৰভাৱে ধনাগম হ'ব। সন্তান স্থানৰ পৰা বিমল সুখানুভূতি লাভ কৰিব। আমি তৃতীয় ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ, সেইটো হৈছে মকৰ ৰাশি। শনিৰ 7.5 যুগ চলি আছে যদিও মকৰ ৰাশিৰ জাতক জাতিকাই লাভ কৰিব এই সুফল। এই সূৰ্যগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ ধনাগম হ'ব। আপোনাৰ মনত থকা আকাংক্ষা নাইকিয়া হৈ কষ্টৰ পৰিণতি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত প্ৰচুৰ উন্নতি হ'ব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত পদোন্নতি দেখা যাব। মাটি বাৰীৰ সমস্যা সমাধান হ'ব, কিন্তু শত্ৰুতা বৃদ্ধি হ'ব। আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক। ব্যৱহাৰ সুৰুচিপূৰ্ণ হোৱাটো নিতান্তই প্ৰয়োজনীয়। আমি চতুৰ্থ ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ, সেইটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ ধনৱন্ত হোৱাৰ যোগ। মান সন্মান বৃদ্ধি হ'ব। পদপ্ৰতিষ্ঠা লাভ হ'ব। ভাগ্যস্থান অতি উন্নত হ'ব। পুৰণি পাবলগীয়া ধন হাতলৈ আহিব। ৰাজনীতিত জড়িত ব্যক্তিসকলৰ বাবে বিশেষ শুভ। পদপ্ৰতিষ্ঠা আৰু বিকাশৰ সুবিধা লাভ কৰিব। ব্যৱসায়ত নতুন যোগাযোগ হ'ব। নতুন ব্যৱসায়ত মনোনিৱেশ হ'ব। আমি পঞ্চম ভাগ্যৱান ৰাশিটোলৈ আহিছোঁ, সেই ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভকাৰক বুলি বিবেচিত হৈছে এই সূৰ্যগ্ৰহণ। অৰ্থাৎ তেওঁলোকে আৰ্থিক দৃষ্টিৰ পৰা
সঠিক সময় বুলি ক'ব পাৰি। বিনিয়োগকাৰীসকলৰ বাবে প্ৰচুৰ ধনাগম হ'ব। অতি খৰচান্ত হ'ব যদিও কাৰ্যক্ষেত্ৰত শুভদায়ক হোৱাৰ বাবে ধনাগম হ'ব। চাকৰিয়ালসকলৰ মান সন্মান বাঢ়িব। পদোন্নতি হোৱাৰ যুগ। ব্যৱসায়ত নতুন কৌশল আয়ত্ত হ'ব। সুযোগ সন্ধানী ৰূপত অৱতীৰ্ণ হ'ব পাৰিলে প্ৰচুৰ ধনাগম হ'ব। পাৰিবাৰিক অশান্তি দূৰ হ'ব। দাম্পত্য সুখ লাভ হ'ব আৰু ঘৰুৱা সুখবৰে আনন্দিত কৰি ৰাখিব সিংহ ৰাশিৰ জাতক জাতিকাসকলক। বন্ধু বান্ধৱীসকল, অহা 2022 চনৰ 25 অক্টোবৰত হ'বলগীয়া এই মহাজাগতিক 399 বছৰৰ পিছত হ'বলগীয়া এই মহাজাগতিক সূৰ্যগ্ৰহণটো আমি সকলোৱে বিশ্ববাসীয়ে এক সাক্ষী হৈ ৰ'ম আৰু ইয়াৰ জৰিয়তে 12টা ৰাশিৰ বিশেষকৈ 6টা ৰাশিৰ শুভ প্ৰতিক্ৰিয়া আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব। কমেণ্ট বক্সত ওম শ্ৰী শ্ৰী সূৰ্যায়